নমস্কাৰ, এটি নতুন চিঠি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আচলতে কিছুদিনৰ আগত এনেকুৱা ধৰণৰ মেছেজ এটা মোৰ হোৱাটছএপত আহিল আৰু মই জানো ৰখি থাকিব পাৰিম। গুচি গ'লোঁ, এফালে সিহঁতিকেইটা আগৰ পৰাই বহি গৈছে, মই যোৱা আগৰ পৰাই। আৰু নিমন্ত্ৰণ দিয়া গৰাকী হ'ল এইগৰাকী। কি গৰমত কথাটো শুনিল আকৌ, মানে কি ভাত খাবলৈ মাতিলে দেই, কি কথা কি বতৰা একো নাজানো। মানে ই যদি দান চান দিবলৈ কিবা পাইছে দুখীয়াক ভাত খুৱাই বুলি সেনেকুৱা খাব লাগিছে। মানে কথাটো এতিয়া কওঁ কি হ'ল, কেলৈ মাতিছিল এনেই মাতিছে মানে সন্দেহ হৈ যায় নহয়, গম পোৱা নাই? শনি খেদা বোলে 7টা লগ বোলে ভাত খাব লাগিব। এইবোৰ কথাৰ মাজতে এই গছজোপাৰ পৰা কেইটুকুৰমান সোণ পাৰি আনি আমাৰ বাতিক দি দিলে। যদিও দেখিবলৈ এই আমৰ দৰে, কিন্তু আম নহয়। ইয়াৰ পাছতে মূল কাৰ্যসূচী অৰ্থাৎ ভাত খোৱাটো অলপ মঙহৰ সৈতে একদম টিপটপ খুৱাই পঠিয়াইছে। ভাল লাগিলে, ধন্যবাদ তাইলৈও। একদম চুচি পাচি খালোঁ। পিছে মই অকণমান সোনকালে খাওঁ, মোক খোৱাটো অলপ স্পীড হয়। তাৰপিছত গোটেইখিনি বহিলোঁ, অলপ ধুনীয়াকৈ আড্ডা মাৰিলোঁ, বহুখিনি কথা আলোচনা কৰিলোঁ, কিবা কিবি আৰু যি টি আৰু আমাৰ কথাবিলাক সহ্য কৰিব নোৱাৰি মই বহি থকা চকীখনো এটা ভৰি ত্যাগ কৰি পেলাই ক'লে যে তোমালোক যোৱাগৈ। চকীখনৰ মনৰ ভাৱটো বুজিলে সকলো ঘৰা ঘৰি গ'ল। ময়ো ঘৰলৈ আহিবলৈ ওলালোঁ, কিন্তু ৰাস্তাতেই বৰষুণ জাকে যে একেবাৰে লগ নেৰা হৈছে আকৌ। বাৰু যি কি নহওক, আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। আজিলৈ বাই বাই।